আজি আমাৰ ঐতিহ্যমণ্ডিত যি বৰ্ণনগৰ মহাবিদ্যালয়, আজি বৰ্ণনগৰ মহাবিদ্যালয় মই আজি ইয়াতে পদাৰ্পণ কৰোঁ। অকল পদাৰ্পণে নহয়, মই ইয়াতে গভৰ্ণিং বডিৰ মিটিঙতো আজি অংশগ্ৰহণ কৰোঁ। যিহেতু লোকেল MLA হিচাপে যিহেতু গভৰ্ণিং বডিৰ সদস্য হয়। ইয়াৰ উপৰিও আমি আজি এটা ইয়াতে কম্পিউটাৰ লেব এটাও আজি আমি ইনগ্ৰেশ্যন কৰোঁ। আৰু লগতে ইয়াতকৈ বেছি ডাঙৰ কথা, আমি যিমানবোৰ ফেকাল্টি মেম্বাৰ, অধ্যাপক অধ্যাপিকাই হওক বা ছাত্ৰ ছাত্ৰীৰ লগত আজি এখন আমি সুন্দৰ মিটিং কৰোঁ, যাতে আগন্তুক দিনত যাতে এই বৰ্ণনগৰ মহাবিদ্যালয়ৰ যি শৈক্ষিক পৰিৱেশ অধিক বিৰাজ কৰিব পাৰি, অধিক ভাল যাতে কৰিব পৰা যায়। মই পূৰ্বতে মই যেতিয়া বিধায়ক আছিলোঁ, তেতিয়া মই বিশেষকৈ বিজ্ঞান শাখাৰ যিসমূহ ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু অধ্যাপক অধ্যাপিকাসকলৰ লগত ট্ৰাইংগেলাৰ মই মিটিং মাতিছিলোঁ, যাতে তেওঁলোকৰ গুণগত শিক্ষাৰ মানদণ্ডটো যাতে অধিক ভাল হয়। গতিকে এতিয়া আমি সিদ্ধান্ত লৈছোঁ, আগন্তুক দিনত বিজ্ঞান শাখাও অধিক আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে ট্ৰাইংগেলাৰ মিটিং মাতিম, য'ত নেকি অভিভাৱক থাকিব, ষ্টুডেণ্ট থাকিব আৰু অধ্যাপক অধ্যাপিকাৰ লগতে আমাৰ প্ৰিন্সিপালো থাকিব। আৰু ইয়াতে যিহেতু আমাৰ যিটো ইনডোৰ ষ্টেডিয়ামত যিহেতু আমাৰ ক্লাছৰুমৰ অভাৱৰ বাবে ইনডোৰ ষ্টেডিয়ামতে আমাৰ ল'ৰাসকলে প্ৰায় 200-250 ল'ৰাই পঢ়া শুনা কৰিবলগীয়া হয়, বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ। গতিকে যাৰ কাৰণে কোলাহলৰ পৰিৱেশ এটা হয়, যিহেতু ইনডোৰ ষ্টেডিয়াম বুলি ক'লে তাত যিহেতু খেলৰ কাৰণে সেই ক্লাছৰুমৰ কাৰণে এইটো উপযুক্ত নহয়। যাৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছোঁ 20 লাখ টকা ব্যয় সাপেক্ষে এটা ডাঙৰ আমি ক্লাছৰুম নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আজি সিদ্ধান্ত আমি গ্ৰহণ কৰিছোঁ। মুঠৰ ওপৰত যি বৰ্ণনগৰ মহাবিদ্যালয়ৰ যি শৈক্ষিক পৰিৱেশৰ যি সুনাম আছিলে, মাজতে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে ক্লাছ নকৰাৰ অভিযোগ পাইছিলোঁ, বিভিন্ন ঠাইত ঘূৰা-ঘূৰি কৰাৰ অভিযোগ পাইছিলোঁ। সেইবোৰ এতিয়া বন্ধ কৰাৰ কাৰণে ইতিমধ্যে আমি আজি জীৱিত আলোচনা কৰিছোঁ। আৰু সকলোৱে অভিভাৱক, বৰ্ণনগৰৰ ৰাইজ, ছাত্ৰ ছাত্ৰী, অধ্যাপক অধ্যাপিকাসকলে সকলোৱে নিজৰ অনুষ্ঠান বুলি ভাবি জননেতা ঘনশ্যাম তালুকদাৰ ডাঙৰীয়াই যিটো মনৰ ইচ্ছাত এই অনুষ্ঠানটো স্থাপন কৰিছিলে, এইটো আমি আগন্তুক দিনত আগুৱাই নিব পৰা যায়, তাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। ইতিমধ্যে কেইবাটাও ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ ইয়াতে যিটো আছে, য'ত নেকি অসমত নাই, যেনেকুৱাকৈ PG বিল্ডিং, PG পষ্ট গ্ৰেজুৱেট বিল্ডিং বুলি বহুত কলেজতে নাই। গতিকে আমি ইয়াৰ উপৰিও আগন্তুক দিনত যাতে কমাৰ্চ ষ্ট্ৰীমটো আমি আনিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা হাতত ল'ম। হয় নে নহয় মই নাজানো, যিহেতু ছায়েন্সটো আমাক দিলে, তথাপি কমাৰ্চটো অনাৰ কাৰণে তেতিয়া আমাৰ 3টা ষ্ট্ৰীমে আৰম্ভ হ'বগৈ। আৰু বৃত্তিমুখী কিছুমান ছাবজেক্ট আনিব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা চলাম। ভৱিষ্যতে কিবা স্নাতকোত্তৰ হয়, আমাৰ ইতিমধ্যে ইয়াতে 3টা আছে। আমাৰ PG লেভেলৰ যিহেতু আমাৰ অসমীয়া আছে, পলিটিকেল ছায়েন্স আছে আৰু হিষ্ট্ৰী আছে, আৰু লগতে আগন্তুক দিনত ইংৰাজী স্নাতকোত্তৰ পাঠ্যক্ৰম খোলাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰা হৈছে।